Hello guys, welcome back to my YouTube channel. So guys, আমি আজি দিদি ঘৰলৈ যাব ওলাইছো আৰু মই আৰু মোৰ দাদা দিদি ঘৰলৈ যাম আৰু তাতে বহুত ডেঞ্জাৰ বস্তু আছে আপোনাক দেখাম। সো ভিডিওটো চাই থাকক। ব্লগ ভিডিওটো আৰম্ভ কৰো। এইটো চাওক বৰনদী কিমান পানী আছে। এইটো ব্ৰিজ no, 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 no. গাইস আমি এতিয়া যাব ওলাইছো কেইটামান ফটো শুট কৰিছো আৰু এতিয়া আমি দিদি ঘৰত যাম। আপোনালোকে চাই থাকক। আমি আহিয়ে পালোঁ দিদি ঘৰ আৰু এতিয়া ওদালগুৰি এটা মন্দিৰ আছে তাতে যাম। আপোনালোকে চাই থাকক। এয়া আমাৰ বাচন্তি এতিয়া যাম। এয়া ভাইটি উঠি আছে গাড়ীত, এতিয়া ওলাম আৰু ফাইনেলি আমি আহিয়ে পালোঁ অতুলমণি আশ্ৰম মন্দিৰত। এইটো চালোঁ, এনেকুৱা ৰিয়েল মই কেতিয়াও দেখা পোৱা নাছিলোঁ, আজিয়ে চালোঁ। এয়া এই মন্দিৰ বাবা আছে। এটা কি হৈছিল ইয়াতে আৰু কি হৈছিল ইয়াতে ইয়াতে হৈছিল তাৰ মানে সপ্ত যুগৰ এইটো বস্তু। এইটো 4 যুগ চলি আছে। তো সপ্ত যুগত আত্ৰিমুনি বাবা এটা হোম কৰিবৰ কাৰণে বনাইছিল, কিন্তু 2 যুগ নৰিলে এই দৈত্যাচাৰ অত্যাচাৰত নৰা, গতিকে তাত আহিছে ৰাম। ৰাম অহাৰ পিছত তেতিয়া এক ৰাতি ৰাম ইয়াত থাকি দৈত্যগিলাকে বদ্ধ কৰিছে, মাৰিছে। মাৰাৰ পিছত তাৰপিছত ৰামে আত্ৰিমুনি বাবা, সতী অনুসূয়া, সীতা, লক্ষ্মণ এই 5জন মিলি ইয়াতে হোম জ্বলাইছে। হোম জ্বলাই তেতাত হোম জ্বলাইছে। জ্বলাই পেলাই তেতিয়া ৰাম ইয়াৰ পৰাই সেই অযোধ্যা মানে হেৰি গুৱাহাটী বশিষ্ঠী মুনি আশ্ৰমতে গৈ পাইছে। আৰু ইয়াতে পানীটো নহয় না? আৰু পানী এই দেখছা যিখিনি পানী আৰু 2 ঘণ্টা পিছত আহা এইখিনি পানী নোহোৱা হৈ যাব। এইটো কথাটো সঁচাই হয় না? সঁচাই হয়। এইটো দেখছা ডংটো 3 দিন ইমান পানী দাউৰি থাকে, ইমান পানী দাউৰি থাকে। ইয়াত আহি চাব পানী নাই এক টোপা। আৰু কৈছোঁ নহয় 2 ঘণ্টাৰ পিছত আহা এই পানী নোহোৱা হৈ যাব। এতিয়া পানী যিমান হয় ফুল হ'লেতো একদম পূৰা এটা ভয়ংকৰ এটা পুখুৰী হ'ব না, নহয় এই টাইটো নডুবে। কেতিয়াবা ডুবি যায়, কেতিয়াবা নডুবে এই তলৰ টাইটো। তাৰমানে এই পানী যোৱা চুৰুংটো আছে যে সেইটো মাটি যাই বৈ মানে বৰষুণ দি মাটি যাই এই চুৰুংটো বন্ধ হৈ গৈছে। সেই গতিকে পানীটো অলপ এতিয়া জাম হয়, নহ'লে আগত না আছিল না। বৰষুণ দিলা লগে লগে দেখিবা হোক। তো ইয়াত কিহৰ কাৰণে পানী নাথাকে? এইটো মানে আত্ৰিমুনিৰ চাৰাপ আছে। সেইটো আত্ৰিমুনিৰ চাৰাপ আছে, গতিকে এইটো কাৰণে ইয়াত পানী নাথাকে। আৰু এই যে শুক্লাই যে নাম হৈছে যে, তেতিয়া ইয়াতে যে আত্ৰিমুনি বাবা যজ্ঞ কৰোঁতে সেই ঋষিমুনিগিলা পাৰ হৈ আহিব নোৱাৰা হৈছে। পূৰা নদী আহিছে আৰু নদী অহা গতিকে যেতিয়া পাৰ হ'ব পৰা নাই, তেতিয়া আত্ৰিমুনি বাবা শুক্লাই মাক ক'লাই, হে মা আপুনি অলপ বেছি নাই আধা ঘণ্টামান অপেক্ষা কৰক, মোৰ যাত্ৰীগিলা পাৰ হওক। তো শুক্লাই মাই ক'লে যে মইতো 3 মাহে মোৰ মানে হেৰি আছে, নালাটো মই শুকাইয়ে থাকোঁ, মই হ'লে কম নহওঁ নঘটো।
মই আজি যিমান পাৰি সিমান বাঢ়িয়ে গৈ থাকিম। তেতিয়া তুমি আকৌ হয় নেকি? হয়। তেতিয়া ইয়াৰ পৰা কণ্ডল দি এনেকৈ পানী মাৰি দিছে। পানী মাৰি দিয়াৰ পিছত আধা এইফালে পানী আছে, আধা এইফালে এই বাটলাপাৰা সেইফালে পানী আছে, এইফালে ওপৰত মাজত পানী নাই। সেইটো কাৰণে তাৰ শুক্লাই নাম ৰখা হৈছে। বাবাই যে ক'লে এইটো পুখুৰীৰ কথাই কৈছে, এইটো চাব পাৰে এইটো পুখুৰী। তো বাবাই আমাক এতিয়া ফুটা লগাই দিব, আপোনালোকে চাই থাকক। এই মন্দিৰৰ নাম গৌশলা আশ্ৰয়। ইয়াতে 200-300 মান গৰু আছে, কোনো মানুহৰ নহয়। এই আশ্ৰয়ৰ হয় গৰু। আমাৰ ভিডিঅ' আছিল, কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কেনেকৈ লাগিছে কমেণ্টত কৈ দিব। থেংক ইউ ছ' মাছ।